আকাশ কবি ৰশ্মিৰেখা মেধি। তোমাৰ সুন্দৰ অৱয়ৱক লৈ মই কাহানিও ভাস্কৰ্য খোদিত কৰা নাই। বিচৰা নাই সাজিবলৈ এটি বালিঘৰ, ইচ্ছাও কৰা নাই এখনি চিলা হৈ তোমাৰ বুকুত উৰিবলৈ। কিয়নো চিলাৰ যে কোনো স্থিৰতাই নাই, বতাহ যেনি যায় সি সেইফালেই ঢাল খায়। তোমাক লৈ কেতিয়াবা কবিতা লিখিম বুলিও ভাবা নাই, আৰু তোমাৰ সেই নীলাখিনি মোৰ দুচকুৰ পৰা মচিম বুলিও মই ভবা নাই। আচলতে নভবাকৈয়ে সকলো হৈ যায়। তোমাৰ বুকুৰ পৰা সৰি পৰা টোপালবোৰে আবেলি যেতিয়া মোৰ খিৰিকীৰ সিপাৰে এটি মধুৰ ঝংকাৰ তোলে, তেতিয়া সমীৰণে আহি মোক জগাই দিয়ে আৰু আদৰি নিয়ে কলা ডাৱৰৰ সিপাৰে থকা দেশখনিক। তোমালৈ বুলি কোনো দিন সোণালী খামত চিঠিও পঠিওৱা নাই মই, কিয়নো চিঠিৰ পিছফালে লিখিবলৈ মোৰ ঠিকনাটো আজিলৈ বিচাৰিয়েই পোৱা নাই। কিন্তু তাহানিৰ দৰে আজি মই নভবাকৈও থকা নাই, মাথো লিখাৰ স্পৃহাটোকহে থৈছোঁ বুকুৱাই। অকণো কষ্ট নকৰাকৈ চাব বিচাৰিছোঁ তোমাৰ বহল বুকুত অংকিত সেই ৰঙীন নামখিনি, য'ত কতজনে চিঞৰি ক'ব, চোৱা চোৱা আকাশত সৰুৱা ৰামধেনু। তাৰ বাবে মই অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ ৰৌদ্ৰোজ্জ্বল দিনটিলৈ, যেতিয়া এজাক কিনকিনীয়া বৰষুণে মোৰ সমগ্ৰ দেশ শিহৰিত কৰিব। আৰু ঠিক তেতিয়াই মোৰ দুনয়নে অংকন কৰিব ৰামধেনুৰ সাঁতুৰণি, আৰু মই অনুভৱ কৰিম আকাশৰ উদাৰতা। কৰিছোঁ এতিয়া এজাক ৰিমঝিম বাৰিষা